ঐ দাদা ক'ত লাগি যোৱা হা বিকিবুল নে গোৱালপাৰা ঐ ভালকে ক বিকিবুল বললে বিকিবুল আৰু ক'ত যোৱা কেদাৰনাথ চাব নোযোৱা এতিয়া আমি ওলালো আমি এতিয়া ওলাইছো আমি গোৱালপাৰালৈ গোৱালপাৰাত বোলে কিবা কেদাৰনাথ নে কি বনাইছে তো তালৈ ওলাইছো কিমান পইচা ওলাবি যা বেছি ওলাবি অলপ হা এতিয়া মই যাই আছে আমাৰ খুৰাই পাতি নাই অলপ পাইছো আৰু মাৰ পৰা খুজি মোৰতো নিজৰ কামাই পাতি নাহে জানে গাইছ তো এতিয়া আমি অলপ ভাত খাই আহিলোঁ জাষ্ট এতিয়া তামোল খাওঁ আৰু এজন ফ্ৰেণ্ড আহি আছে তো এতিয়া তাক উঠাই লৈ কিনে আমি ডাইৰেক্ট গুচি যাম আমি এবাৰ গোৱালপাৰা তো গোৱালপাৰাৰ পৰা নেক্সট প্লেনিং ক'ত হয় দেখুৱাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক শেষলৈ কৃষ্ণামণি দুধনৈৰ ঘৰ ফ্ৰেণ্ড কেনেকুৱা লাগিছে ক আজি ভাল লাগিছে না একদম ভাল লাগিছে আচ্ছা আমি এতিয়া ক'ত গৈ আছোঁ আমি গোৱালপাৰা কেদাৰনাথ মন্দিৰ চাব যাই আছো আচ্ছা গোৱালপাৰাত বোলে কিবা কেদাৰনাথ মন্দিৰ বনাইছে তো আমি কৃষ্ণই আগলৈ আহিছোঁ বাৰু কৃষ্ণই আগত আহি এয়া দুধনৈৰ পৰা আহি পাল অকলে আহি পিছে কৃষ্ণামণি ভয় কৰা নাই অকলে আহিব কাৰণে ভয় কৰা নাই আজি জাষ্ট ফাৰ্ষ্ট টাইম আহিছোঁ নহ'লে এনে দাদাহঁতৰ লগত আহোঁ আচ্ছা আৰু কেতিয়াবা আহোঁ ফেমিলিৰ লগত আচ্ছা সেইটো কাৰণে আৰু আগতে ফাৰ্ষ্ট টাইম এনেকুৱা অকলে আহি পৰা আছিল না কৃষ্ণাই অহা নাই আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু আমিতো এইপিনে গুচি যাম কি বুলি কয় বিজুলী গুচি যাম এতিয়া তুমি আহিবলৈ ভয় কৰিবা নেকি নালাগে গাড়ী চাড়ী পালেতো টেনশ্যন নাই গাড়ী নাপালে টেনশ্যন হ'ব আৰু আজিতে যিহেতু পূজা ন তো মানে গাড়ী বহুত প্ৰব্লেম মোৰ আহাতে বহুত প্ৰব্লেম হৈছে তো এইটো হয় কাৰণে হয় আৰু হয় ঠিক আছে দিয়া গাড়ী নাপালেতো তোমালোকে খোৱাই কি কৰে ড্ৰাইভাৰ আমি বোলে বেগুই থব আহিব লাগিব গাড়ী নাপালে নাই যদি গাড়ী নাপাওঁ আৰু পালেতো আৰু টেনশ্যন নাই ঠিক আছে তো ভিডিঅ'টো শেষলৈ চাই থাকক আজি আমি ফ'ৰ্চ কালিবা চাবলৈ যাম ভাবি আছোঁ আৰু বিজনীলৈ তো এতিয়া আমি ফাৰ্ষ্ট গৈ আছোঁ আমি গোৱালপাৰাত গৈ আছোঁ আমি কেদাৰনাথ চাবলৈ তো ভিডিঅ'টো চাই থাকক তো চাইলো আমি ইয়াত গোৱালপাৰা নেপালী মন্দিৰত ইয়াত নেপালী মন্দিৰ খুব ধুনীয়াকৈ বনাইছে তো চালোঁ ইয়াতে কেদাৰনাথ চাবলৈ তো আমি বড়ো বজাৰ গোৱালপাৰা বড়ো বজাৰ বিচাৰি আছোঁ তো গোৱালপাৰাৰ বড়ো বজাৰ এতিয়ালৈ বিচাৰি পোৱা নাই বাৰু বড়ো বজাৰত আহি উপস্থিত হৈছোঁ কিন্তু জেগাখিনি কোনখিনি আমি চিয়ৰ একচুৱেলি আমি বিচাৰি পোৱা নাই এতিয়া আমি বিচাৰি আছোঁ এতিয়া আমি এঠাইলৈ গৈ আছোঁ বাৰু এতিয়া হয় না নাই জীৱনৰ প্ৰথমবাৰ কেদাৰনাথ কি খবৰ খুৰা ভাল না এতিয়া আমি কেদাৰনাথত লগ পালোঁ খুৰাক যিহেতু অৰিজিনেলটো উপভোগ কৰিব নোৱাৰিলেও আমি গোৱালপাৰাতে কেদাৰনাথ উপভোগ কৰি আছোঁ এতিয়া দাদা খবৰ ভাল না অ' মা পুৰা ব্যস্ত দিঘৰ কোন কোন আহিছা কোন কোন আচ্ছা আচ্ছা বঢ়িয়া ভাল লাগিছে না কেদাৰনাথ গোৱালপাৰাতে উপভোগ কৰিবলৈ ভাই এই মজা গোৱালপাৰাত কেদাৰনাথ উপভোগ কৰিবলৈ ভাই কেনেকুৱা লাগিছে ভাই তোমাক বহুত ভাল লাগিছে কাৰণ যিহেতু আমি যাব নোৱাৰোঁ ইমান দূৰলৈ কাৰণ লাইফত আমি প্ৰথমবাৰ কেদাৰনাথ উপভোগ কৰিছোঁ গোৱালপাৰা কি আছিল কি বজাৰ আছিল বড়ো বজাৰ ন সকলোৱে আহক এতিয়া বড়ো বজাৰ কেদাৰনাথ আমি মামাক লগ পালোঁ মামা আৰু মই বড়ো বজাৰৰ কেদাৰনাথত এতিয়া উপভোগ কৰি আছোঁ কেদাৰনাথ নে কি মামা হয় হয় ভাল লাগিছে না আজি বহুত ভাল লাগিছে ক'ত চলি পূজা প্ৰথম এতিয়া কি হৈছে নাই আৰু ক'ত চাবি এতিয়া নেক্সট কাপেটাৰী তহঁতে সোমাই যাবি ঠিক আছে মামা লগ পাই ভাল লাগিলে আমি ফাইনেলি কেদাৰনাথ উপভোগ কৰিলোঁ কেদাৰনাথ উপভোগ কৰি আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে গৈ আছোঁ এতিয়া কাছাৰীঘাট নকয় এইখিনি না বিজনী নকয়তো বিজনী বহুত দূৰ আছে আৰু আমি এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে খুব ধুনীয়া পৰিৱেশ একদম ঠাণ্ডা ঠাণ্ডা ফিলিংছ ছুপাৰ ড্ৰাইভাৰ কিন্তু ছুপাৰ ড্ৰাইভাৰ Oh my god. Oh boy, কি hero man. ব্ৰহ্মপুত্ৰৰ পৰা এতিয়া অলপ ৰখিম বুলি ভাবিছোঁ এয়া ৰিলছ বনাম ভাবি আছোঁ তৃষ্ণা তুমি কি কোৱা এইফালে চোৱা না তুমি ৰিলছ বনাব না নাই অঁ বনাব বোলে তাই নামি গৈছে কিন্তু কেমেৰা নাচাই কি কৰিম আৰু গাইছ উপায় নাই এতিয়া যাওঁ ৰিলছ বনাবৰ কাৰণে আমি এতিয়া ফটো চটো উঠিলোঁ অলপ ফটো চটো উঠি মজা ফটোটো একবাৰ দেখাই দিয়া দে এই যে ধুনীয়া ধুনীয়া ফটো উঠিলোঁ অঁ এতিয়া ব্ৰহ্মপুত্ৰৰ পৰা অলপ ধুনীয়া ফটো উঠিলে কম ধুনীয়া ভিউ হয় তুমি কিবা ক'বা নেকি কি ক'ম উঠি মোৰ ফটো উঠাই মোৰ মাথা কাম নকৰা হৈছে তাৰ কাৰণে চশমাটো পিন্ধিলোঁ য়েছ বলক তেতিয়াহ'লে আমি আকৌ ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি
ওলা পাল্টা চলে উল্টো চলে নেকি তোর এই ভাইটি দরজা খুলে দিয়া আমি লোকেশ্যন চালো এয়া লোকেশ্যন চাই তুলুঙিয়াৰ পৰা আৰু 20-22 কিলোমিটাৰ মান আছে এয়া 20-22 কিলোমিটাৰ আছে আমি লোকেশ্যন চাই আছো 23 কিলোমিটাৰ আছে তুলুঙিয়াৰ পৰা আৰু মই লোকেশ্যন চাই আছো এয়া তো এতিয়া চিট খালি বাৰু মোৰ লগত তৃষ্ণাটো নাই আৰু তৃষ্ণা ঘৰলৈ গুচি গ'ল গোৱালপাৰা কেদাৰনাথ চায়ে তো এতিয়া আমি তিনিজনে গৈ আছো এয়া আগতে দুজন মই পিছত অকলে হ'লো তাক একচুৱেলি কিৰচাইতে লগ পাইছিলোঁ তো কিৰচাইতে লগ পাই তো আমি তিনিজনে আহি আছিলোঁ ন তো এতিয়াৰ কাৰণে ক'ত যোৱা বুলি সুধিলে তো আমি ক'লো গোৱালপাৰা যাওঁ তেতিয়াহ'লে ব'ল তেতিয়াহ'লে ময়ো যাওঁ এনেকুৱা কৰি তেওঁ আহিছিলোঁ চাৰিজনে উপভোগ কৰিলোঁ একদম টিকা ফটা ৰ'দত একদম চাৰিজনে কেদাৰনাথটো উপভোগ কৰি এতিয়া তাক গোৱালপাৰাৰ পৰা বিদায় দিলোঁ গোৱালপাৰাৰ পৰা বিদায় দিয়া এতিয়া আমি তিনিজনে গৈ আছোঁ বিজনী Yes, বিজনী না yes অ'কে তো গাইছ আমি ফাইনেলি আইনদী এৰাই আহিলোঁ আইনদী এৰাই আহি আমি ইয়াতে ৰখিলোঁ দুপৰীয়া ভাত খোৱা নাই এতিয়া আমি দুপৰীয়া ভাত খাই ল'ম দুপৰীয়াৰ ভাত খাই লৈ কিনে মানে সন্ধিয়া হ'লে ভাল লাগিব ন চাই ফিলিংছটো মানে সন্ধিয়া হ'লে তাৰমানে কিয় ভাল লাগিব তাৰমানে যিখিনি বুলছ খালিলে চাবলৈ গৈ আছোঁ কি তাৰমানে বহুত লাইটিঙেৰে সজাইছে ধুনীয়াকৈ মানে আমি মোবাইলত যি দেখি আছোঁ ভিডিঅ' এইবিলাক চব লাইটিঙেৰে সজাইছে ন তো এইটোৰ কাৰণে বহুত ভাল লাগিব লাইটিংবিলাক চাবৰ কাৰণে তো অলপ গধূলি হ'লে ভাল লাগিব এতিয়া 4টা বাজিছেহে মাত্ৰ আৰু প্ৰায় 1.5-2 ঘণ্টা আছে গধূলি হ'বলৈ তো গধূলি হ'লে ভাল লাগিব আমাৰ চাইও তো এইটোৰ কাৰণে আমি এতিয়া অলপ ৰখি লওঁ ফটো উঠিলোঁ ফটো বনালোঁ ৰিলছ বনালোঁ কেইটা আপুনি ৰিলছ বনালি খুৰা ৰিলছ বনাইছে দুটা গৈছে গাইছ ৰিলছ বনাইছে দুটা বনাইছে অলৰেডি ইও বনাইছে ৰিলছ খুব ধুনীয়া ৰিলছ বনাইছে ৰিলছ বনাই কিনে আমি ফটো উঠি এতিয়া আমি যাবলৈ ৰেডি বিচাৰি আমি ফাইনেলি বিজনীৰ একদম ভিতৰত টানুলৈ সোমাই আহিলোঁ এতিয়া সোমাই আহি একদম একা বাটেৰে আমি ঘূৰি মানুহ মানে তিনিজন মানুহ সুধি কিনে আমি ৰাস্তাটো পাই গ'লোঁ জাষ্ট আমি ভাত খাবলৈ আহিলোঁ হোটেল এণ্ড ৰেষ্টুৰেণ্ট আহাৰ আৰু বুৰ্জ খালিফা মানুহৰ ভিৰ ৰে ভাই দেখৰ ফটো উঠিবি ৰে খুৰা ফিলিং এইবাৰ বিজনীত আমাৰ কাৰণে সাৰা ফটো তাৰ সুবিধা যিবোৰ লাগছে নাপাব যেন লাগছে আমাৰ মানুহৰ যি ভিৰ ৰে ভাই উবেৰ ফিলিং ভাই ইয়া বিজনীত বুৰ্জ খালিফা কেনা লাগছে গাড়ী ডুবাই বুলি যদি বিস্কিট লৈ কেনা লাগছে অসমতে পাইছোঁ ইয়াৰ অসমতে বিজনীত ধুনীয়াকৈ বুৰ্জ খালিফা বনাইছে যোৱাবাৰ মানে কলকাতাৰ প্ৰেচিডেণ্টটো এইবাৰে বিজনীতে বনাইছে খুব ভাল লাগিছে অ' ভাই মানুহ চাওক ৰে মানুহ চাওক ৰে ভাই মানুহ কেনেকুৱা ভিৰ অ' মাই গড এটা খোজ আগবাঢ়িবলৈ হ'লে মানে এবাৰ চিন্তা কৰিব লগা নিচিনা মানুহ ইয়াত চাওক না মানুহৰ কেনেকুৱা গেদাৰিং ৰে ভাই অ' বা মোবাইল ফিলিংছ অসমত লগ ভাই অসমত কিহৰ টেলেণ্ট নাই ৰে ভাই অসমত কিহৰ টেলেণ্ট নাই মানে অসমত কি বনাব নহয় মানুহে এইবাৰ ভাবিব লগা কথা ইমান মানুহ মানে কি ক'ম আৰু বহুত গৰম ইয়াতে থকা নাযাব ইমান তো আমি তাৰমানে ফটো উঠি আমি লাইফত গুচি যাম আৰু ঘৰলৈ যাওঁ তো খোজ কাঢ়ি বাই দি এতিয়া আমি ঘৰলৈ যাওঁ যাম মানে এইফালৰ পৰা এইফালে ওলাই যাম আমি খোজ কাঢ়িবৰ ভিতৰতে আমি সোমাই গৈ আছোঁ এইবাৰ এতিয়া ভিতৰত প্ৰৱেশ খোজ কাঢ়িবৰ ভিতৰত প্ৰৱেশ পাই কেনেকুৱা মোৰ ভিতৰত মজাই বেলেগ আৰু ন পিছ পেলে চাওক তিৰিবাৰ আৰু এই বাঁহ একদম বাঁহৰ ওপৰত লাইট চাইট গিলা খুটাই দিছে বঢ়িয়াকে কমাই পিছ পেলে ওলাই আহিলোঁ কি ক'ম আৰু একদম থিয়েটাৰ চাবা যোৱা ফিলিংছ মানে কিবা ক'ৰবাত যেন কিবা থিয়েটাৰ চাবলৈ গৈ আছোঁ কিবা এনেকুৱা লাগিছে গীত পুৰণি গীতবিলাক লগাই গৈছে আমাৰ যদি কি ক'ম আৰু ফিলিংছটো মানে কিবা থিয়েটাৰ চাবলৈ যোৱা নিচিনা লাগিছে আৰু মানুহৰ সমাগমবিলাক দেখি ইয়াৰ হৈছে দুধনৈৰ পৰি তো আমি ফাইনেলি দুধনৈ আহি গ'লোঁ এইবাৰ দুধনৈ আমি কেইটা চাম মন্দিৰ ভাই কেইটা চাম ৰে দুধনৈ আমি দুধনৈ পূজা কেইটামান চাম তাৰপিছত ঘৰত যাম ডাইৰেক্ট ঘৰত গুচি যাম তো ভিডিঅ'খিনি দুধনৈ পূজা চাই শেষ কৰিম চেম চাই বুঢ়ী দেখোন না এখন কেনেকুৱা লাগিছে এতিয়া ভাল না একদম মজা নক'বা আৰু মজা লাগছে হেপী দুৰ্গা পূজা বঢ়িয়া আমাৰ যা বাৰু হা যা এটা দুধনৈ সপ্তাহে বজাৰ য়েছ দুধনৈ সপ্তাহে বজাৰ ইয়া ছোৱালী লগ কৰিব গৈ আছোঁ ছোৱালী আমি কৰোণা চাৰিআলি কেনে যাই পালে ভাই চাৰিআলি তাক যাই আছোঁ আমি ইয়াৰ পৰস্পৰ মাইৰ লগত যাই আছোঁ জনমন্দিৰৰ পূজা চাই কিনে
পাই গ'লো বিকি পুল তো বিকি পুলত অলপ আমি ৰখিলোঁ 10-15 মিনিট ৰখিলোঁ তাতে ৰখি কিনে আমি এতিয়া আহিলোঁ খুব লেট হৈ গ'ল আমি ৰাতিপুৱাতে ওলাইছিলোঁ 10টাত আৰু এতিয়া মানে ৰাতি 10টা তো এতিয়া ঘৰত আহি পেলোঁ 10টাত তো আজি বহুত ভিডিঅ' দীঘলীয়া হৈ যাব পাৰে তো আজিৰ ভিডিঅ'খিনি কেনে পাৰে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব আৰু যদি কোনোবাই নতুন চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইজ